গেছৰ যোগান নিয়মীয়া কৰক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জিন্দাবাদ গেছৰ যোগান নিয়মীয়া কৰক গেছৰ যোগান নিয়মীয়া কৰক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জিন্দাবাদ গেছ কোম্পানী হাই হাই গেছ কোম্পানী হাই হাই গেছ কোম্পানী হাই হাই ডিষ্টেন্সটো আমাৰ মানিলে ভাল হ'ব ন সোশ্যাল ডিষ্টেন্সটো মানিব লাগিব এই চাহ খেতিপৰাত কোনে দিব এইটো সমস্যা আপোনালোকে গম পাইছে এই বছৰ আমাৰ আৰম্ভণিতেই লকডাউনৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো অৱস্থা হৈছে দুবাৰকৈ কলম দিয়া কৰাৰ ফলত আমাৰ কেঁচাপাতৰ যিটো উৎপাদন ব্যাপক হাৰত কমি গ'ল তাৰ ফলত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো অৱস্থা হ'ল আপোনালোকে দেখিছে তাৰ ফলত আমি ক্ষুদ্ৰ চাহ নিজে শ্ৰমিক চলাটো বাদে নিজেও চলাটো সমস্যা হৈছে তাৰ লকডাউন খোলাৰ পিছত প্ৰায় 2 মাহ দিন ধৰি কলম দিয়াৰ কাৰণে পাতৰ উৎপাদন কমি গ'ল তাৰপিছত আমাৰ এই পাত আহিবলৈ লৈছিলেই মে' মাহটো তাৰপিছতে আকৌ লগালগে আহি গেছৰ সমস্যা এনেকৈ যদি আমাৰ প্ৰতিটো সমস্যা আহিয়ে থাকে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ জীয়াই থাকিম অন্য ডিষ্ট্ৰিক্টত গেছৰ কোনো সমস্যা হোৱা নাই কিন্তু যোৰহাট জিলাত কিয় গেছৰ সমস্যা হৈছে গতিকে আপোনালোকৰ চেনেলৰ থ্ৰুদি মই প্ৰশাসনক তথা চৰকাৰক অনুৰোধ কৰিছোঁ পৰ্যাপ্ত পৰিমাণৰ আমাৰ যিটো যোৰহাট জিলাত গেছৰ প্ৰয়োজন হৈছে অনতি পলমে তেওঁলোকে যেন গেছ দিয়াৰ ব্যৱস্থা কৰে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচাপাতৰ যিটো উৎপাদন ইয়াত সীমিত নাৰাখি কেঁচাপাত উৎপাদন বঢ়াৰ ব্যৱস্থা লয় 3-4 দিনৰ ফেক্টৰীত পাত লোৱা নাই আমি কি কৰিম পাতবিলাক সেই পাতবোৰ দিয়াৰ কোনো ব্যৱস্থা নাই ক'তো গতিকে আমি পাত পেলাবলৈ বাধ্য হৈছোঁ গতিকে প্ৰশাসনে এই ব্যৱস্থাটো চাওক আমাৰ কি কাৰণে আজি আমাৰ হৈছে আমি যোৱা মাহৰ অৰ্থাৎ জুন মাহৰ 8 তাৰিখৰ পৰা প্ৰায় কেইবাদিনলৈ আমাক গেছ দিয়া নাছিল বিভিন্ন অজুহাত দেখাইছিলে যে পাইপলাইনত পিছত ওলালে যে পাইপলাইনত তেওঁলোকৰ নিজৰ টেকনিকেল অৰ্থাৎ কাৰিকৰী ভুলৰ কাৰণে পাইপলাইনত পানী থাকি গৈছিলে আৰু পানী থকাৰ কাৰণে সেই পানী ড্ৰেনেজ কৰাৰ পিছতে আমি গেছ পাবলৈ ধৰিলোঁ কিন্তু আজি 3 দিনৰ পৰা আমাৰ গেছ ছাপ্লাই একেবাৰে নাই যোৱাকালি গধূলি 6টা বজাৰ পৰা গেছ আহিছিল ৰাতিপুৱা 7টা বজাত আকৌ গেছ জিৰ' হৈ গ'ল আপোনালোকে চাব পাৰে আমাৰ ফেক্টৰীত পৰহিৰ আগদিনা লোৱা পাত পৰি আছে 29,60,000 টকাৰ পাত আমাৰ পৰি পৰা এতিয়া গেলি পচি যাবলৈ ধৰিছে ফেক্টৰীত অপ্ৰস্তুত হিচাপে পৰি আছে গতিকে আমি পাত ল'বলৈ অপাৰক আমি জানিছোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকলে এই বছৰ বহুত ধুনীয়া গুণগত মানৰ পাত দিছিল পাত দিয়াৰ কাৰণে চাহৰ গুণগত মানো বাঢ়িছে আৰু চাহৰ বজাৰো ভাল হৈছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰথমবাৰৰ বাবে চাহৰ হিষ্ট্ৰীত ইমান পাতৰ দাম পাইছে কিন্তু এই ধৰণে যদি গেছ নাথাকে আৰু আমি পাত ল'ব নোৱাৰিম পাতখিনিৰ কোৱালিটি বেয়া হৈ যাব পাতখিনি দীঘল হৈ যাব তাৰপিছত আমি মেট্ৰিৰ দাম নাপাম মেট্ৰিৰ দাম নাপালে ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকলেও নিজৰ পাতৰ যি মূল্য বৰ্তমানে পাই আছে সেই মূল্য হেৰুৱাবলৈ বাধ্য হ'ব গতিকে এতিয়া আমি অপাৰক আমাৰ হাতত গেছ নাই গেছ নথকালৈকে আমি পাত লৈ পাতখিনি প্ৰচেছ কৰিব নোৱাৰোঁ আজি 3 দিন ধৰি তেখেতসকলে কৈ আছে যে বাগজানত যিটো গেছ জুই লাগিছে কুঁৱাত সেইকাৰণে সেইফালৰ পৰা গেছৰ কুঁৱাত তেওঁবিলাকে গেছ পোৱাহি নাই অইলে গেছ পোৱা নাই আৰু অইলে তেখেতসকলক ছাপ্লাই দিয়া নাই আৰু তেখেতসকলে আমাক দিয়া নাই অইল ইণ্ডিয়াত প্ৰব্লেম হৈ আছে অইল ইণ্ডিয়াই গেছ পোৱা নাই আৰু আমি অইল ইণ্ডিয়াৰ ট্ৰান্সপৰ্টাৰহে গতিকে অইল ইণ্ডিয়াই গেছ দিব আমি আপোনালোকক গেছ দিম আৰু পাম আমি মেনুফেকচাৰিং কৰিম গতিকে আল্টিমেটলি গোটেই চাহ উদ্যোগ এটা বৃহৎ সমস্যাৰ সন্মুখীন হৈ যাব